হাই হেল্ল' ফ্ৰেণ্ডছ, মিণ্টুছ ব্লগ ফাৰ্ষ্ট চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান ছানডে বুলি ডিউটি অফ আছে, গতিকে আপোনাৰ ডিউটি কিনো কৰিম, ঘৰত কামো নাছিলে। লগৰ দুটা আহিছে এতিয়া আপোনাৰ মাছ ধৰিব লাগিব। ইয়াতে জেগা ওলাই আছে, আপোনালোকক দেখাই আছোঁ মই মাছ কেনেকৈ ধৰিম। এতিয়া এইডোখৰতে আপোনাৰ নদীৰ কিনাৰতে আছে। নদীৰ কিনাৰত সেইফালে পানীটো নদীৰ পৰা আহি পিনি ইটো চাইডে পৰিছেহি। তাতে সেই সিটো চাইডৰ পৰা নদীৰ পৰা আহি পিনি পানীটো পৰিছেহি। তাতে আমি মাছ ধৰিম, আপোনালোকক দেখাই আছোঁ। এয়া মাছৰ জেগালৈ গৈ আছোঁ। মাছ জাল দুখন পাতি থৈছে, মাছ নিব মাতিছে মোক। হ'ব দেখাই আছোঁ, গৈ আছোঁ। ইয়াত আপোনাৰ এই নদীৰ পৰা জানৰ পৰা আপোনাৰ মাছটো এইফালেদি উজাইছে, দেখিছেনে কিমান দ পানী। এইফালেদি গৈছে মাছটো, এইফালৰ পৰা আহিছে, এই নদীৰ পৰা আহিছে মাছটো। আপোনালোকে যদি মাছ ধৰিম বুলি ভাবিছে নহয় এনেকুৱা লুৰত, তেতিয়াহ'লে আপোনালোকে এনেকৈ জালখন পাতি ল'ব। পাতি লৈ পিনি মাছটো তাত সোমাবতো, সোমোৱাৰ পিছত জাল এনেকৈ কৰি ধৰিব পাৰিব আৰু নামি পিনি। এইফালে এনেকুৱা ছিষ্টেম আছে। মই এটা সুন্দৰ তৰিকা দি দিছোঁ আপোনালোকক। এতিয়া মাছ ধৰি আমাৰ হৈ গ'ল। এতিয়া ঔটেঙা পাৰিম, ঔটেঙা পুঠি মাছৰ লগত জোল খাব লাগিব। আৰু লগতে মোৰ চেনেলটো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ চেনেলটো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব।